হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত এই বিষয়ে আপোনালোকক ক'ম যে গুগল পে'ৰ পৰা আপুনি আপোনাৰ QR ক'ডটো কেনেকৈ আপুনি ডাউনলোড কৰিব পাৰিব। আজিৰ ভিডিঅ'টোত এই সকলো আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ মোবাইলত আপুনি গুগল পে' এপটো অ'পেন কৰিব। গুগল পে'টো অ'পেন কৰা হোৱাৰ পাছত আপোনাৰ মোবাইলত গুগল পে'টো এনেকুৱা অ'পেন হৈ যাব। তাৰপাছত আপুনি ৰাইট ছাইডৰ ওপৰত প্ৰফাইলৰ অপশ্যনটো চাবলৈ পাইছে, আপুনি ইয়াত ক্লিক কৰিব। ইয়াত আপুনি ক্লিক কৰাৰ পাছত অলপ তলফালে আহিব। তলফালে আহি পেলাই চাবলৈ পাইছে ইয়াত দিয়া আছে ইয়ৰ QR ক'ড দিয়া আছে, আপুনি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ QR ক'ডটো এনেকুৱা শ্ব' কৰিব। তাৰপাছত এইটো আপুনি ডাউনলোড কৰিবলৈ হ'লে ৰাইট ছাইডৰ ওপৰত চাবলৈ পাইছে ডাউনলোডৰ অপশ্যনটো চাবলৈ পাইছে, আপুনি ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত চাবলৈ পাইছে মোৰ ইয়াত ডাউনলোড কৰা QR ক'ডটো অ'পেন হৈ গ'ল। আপোনাৰ মোবাইলত এনেকুৱা অ'পেন হৈ যাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। থেংকছ ফৰ ৱাচিং।